নমস্কাৰ, মই গাৰ্গী আৰু আপোনালোকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। থাম্বনেইল দেখি নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব, গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰা গাড়ী ভিৰ হৈ আছে, সেইকাৰণে আমি খোজকাঢ়ি আহি আছোঁ। আমাতকৈ আৰু শক্তিশালী আছে। ৰাতিপুৱা আমি 6টা বজাত, এতিয়া 7টা বাজিবলৈ হ'ল। আমি 4:30 বজাৰ পৰা 6:30 মানতে আমি আহিছোঁ। এতিয়া ইমান ভিৰ লাগি আছে। এইফালে দেখাম। খোজকাঢ়ি আহি আছোঁ আমি এতিয়া। লাইন পাতি আছোঁ আমি খাবলৈ এতিয়া। এফালে চোৱা, ইমানকৈ খাইছে তাই। কৈ দে কিবা এটা, ক'ব নোৱাৰে, তাই খাই আছে। কি খাই আছা? অঁ অঁ জ্যোতিস্মিতা বা আমাৰ জীৱনটোৱে লাইন হৈ গৈছে। কালিৰ পৰা আমি লাইন খেলি আছোঁ। গাড়ীটো লাইন, খাবলৈও লাইন, শুবলৈও লাইন, থাকিবলৈও লাইন, চবতে লাইন। আমি এতিয়াও লাইনে পাতি আছোঁ। আকৌ নাচিবলৈও লাইনে পাতিব লাগিব। কৈ দিয়া আকৌ লাইনৰ কথা আমাৰ মাত ভাগিলে। যেতিয়াৰ পৰা মেগা বিহু অডিশ্যন দিছোঁ তেতিয়াৰ পৰা লাইন। আমাৰ জীৱনটো লাইন হৈ গৈছে। জক আমি বহি আছোঁ এনেকৈ কৰি। এইফালে গাইজ হেপী খালোঁ বলো। এতিয়া আমি বহি আছোঁ। খাইটো ভাল লাগিলে। হালধীয়া কাপোৰ কেনেকুৱা লাগিছে আমাক? পিংকি কিবা দিব লাগিছে। কাৰ জানো পিংক কালাৰ দিছে, ইমান বেলেগ চবে খাই আছে। এতিয়া বহি আছে, জিলিকিবৰ কাৰণে দিছে। আমি জিলিকি আছোঁ দিছে নাই, এইখনত হালধীয়া দি দিছোঁ। বহিছোঁ খাবলৈ। লাইন পাতি আছে এতিয়া আকৌ খাবলৈ। অকল আমাৰ লাইন চবফালে লাইন। এতিয়া আমি খাই বৈ বহি আছোঁ। এতিয়া আমাৰ মমে ব্লগ বনাবলৈ আৰম্ভ কৰিছে। কুল্লা হৈ গৈছোগে একদম। কি ক'ব গাইজ, গাৰ্গী মানে হেৰি এইটো কি বুলি কয়, বগাৰ পিছত মানে কুল্লা হৈ গৈছে। ষ্টেডিয়ামৰ ওপৰত বহি আছোঁ। পানী খাই আছে, পানী চাওক গাইজ, ইমান ওপৰত বহি আছোঁ আমি। চাওক মাজুলী লাইন নাম্বাৰ 10, নলবাৰী লাইন নাম্বাৰ 11। ৰাতি হৈ গ'ল গাইজ। এতিয়া ল'ৰাবোৰ আছে, ল'ৰাবোৰ বেছি লৰে। আমি এতিয়া বহিবলৈ গৈ আছোঁ। প্ৰশান্ত ককাইদেউ যদি আছে আগলৈ আহিব লাগে এবাৰ। মাষ্টাৰ ট্ৰেইনাৰ ৰংঘৰৰ ওচৰত আছোঁ, ইয়ালৈ লৈ আহক। এতিয়া আমি চাহ খাই আছোঁ আবেলি সময়ত। আবেলি নহয়, ৰাতিয়ে হ'ল আৰু। চাহ খাই আছোঁ আমি। গাখীৰ চাহ খাই দিছে আমাক। গাখীৰ চাহো দিছে, লাল চাহো দিছে, চব চাহ দিছে। এইফালে সিহঁতি খাই আছে।
টাইম হৈ গ'ল আমি ডিনাৰ কৰিব লৈছোঁ এইয়া খাই আছে সিহঁতে এফালে চব বহি লৈছোঁ আমি গোলকৈ চবে খাই আছে অঁ উঠাইছোঁ চবকে উঠাইছোঁ চবে খাই আছে গিদিমণি বা ঐ এবাৰ এফালে চাই দিয়া আকৌ এহেঁতি ইমানেই ভোক লাগিছে মানে এহেঁতৰ গোটেইখিনি গোট খাই দেৰি হ'ল যে আমাৰ সেইকাৰণে ভোক লাগিছে মানে